পৰিৱেশন কৰা কাৰ্যসূচীখন পৰিচালনা কৰা আপোনালোকৰ গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় হৰিচৰণ নাৰায়ণ কলিতা কোঁৱৰ ডাঙৰীয়া আৰু আজিৰ মঞ্চত উপস্থিত আপোনালোকৰ এই গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আমাৰ সোণাৰাম কলিতা ডাঙৰীয়া লগতে উদযাপন কমিটিৰ সভাপতি বিৰাজ কুমাৰ ডাঙৰীয়া সম্পাদক অভিজিত কলিতা লগতে মৃণাল কুমাৰ উপসভাপতি অমৰ চৌধুৰী সহ সম্পাদক দ্বাদশ বাৰ্ষিক ভোগালী বিহু উদযাপন কমিটি আৰু এই কমিটিৰ বিভিন্ন বিষয়া কৰ্মকৰ্তাসকল সন্মুখত উপস্থিত শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ নাগৰিকসকল আই মাতৃসকল আৰু বাই ভনীসকল সকলোকে ভোগালী বিহুৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই প্ৰত্যেক বছৰে অহা হয় যোৱা বছৰো আহিছোঁ ইয়াতে আপোনালোকে নাটক আছিল নেকি এই মঞ্চ উন্মোচন কৰাৰ কাৰণে মাতিছিলে তাৰ আগতো আহিছোঁ তো আহি ভাল লাগে আপোনালোকে এই পশ্চিম নৌকাটাৰ গাঁৱৰ আপোনালোকৰ সমাজৰ ৰাইজে মিলি ফালে কেতিয়াবা বহাগ বিহু কেতিয়াবা এই ভোগালী বিহু পালন কৰি আছে আৰু ইয়াৰ লগত সংগতি ৰাখি উঠি অহা প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালীবিলাকক এনকাৰেজ দিয়াৰ কাৰণে ইয়াত নাচ গান খেল ধেমালি কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতা এইবিলাক আপোনালোকে কাৰ্যকৰ মানে কাৰ্যসূচী ৰাখিছে এইটো সুন্দৰ হৈছে আমাৰ উঠি অহা ল'ৰা ছোৱালী সৰু সৰুবিলাকে জানিব লাগে যে আমাৰ অসমীয়া সমাজত আমি কি কি পালন কৰোঁ আমি বিহু আমাৰ জাতীয় উৎসৱ আমি ৰঙালী বিহু কঙালী বিহু ভোগালী বিহু ইয়াৰ পাৰ্থক্য কি এইবিলাকো জানিব লাগিব আৰু সামাজিক বিভিন্ন ব্যৱস্থা এইবিলাক জানিব লাগিব ধৰ্মৰ জৰিয়তে মানে কথাবিলাকো জানিব লাগিব গতিকে সকলোকে সাঙুৰি লৈ খেল ধেমালি গান বাজনা এইবিলাক আপোনালোকে এনকাৰেজ কৰি আছে ইয়াৰ কাৰণে আপোনালোকৰ গাঁৱৰ বয়োজ্যেষ্ঠ যিবিলাক নেতৃবৃন্দ তেখেতলোকক মই ধন্যবাদ জনাইছোঁ আমি একতা হৈ থাকিব লাগে আমাৰ যি পৰম্পৰা আগৰ পৰা চলি অহা যিবিলাক নিয়ম নীতি ৰীতি নীতি এইবিলাকক আমি পালন কৰিব লাগিব আমাৰ গুৰুবিলাকে যি কৈ গৈছিল আগৰ ককা দেউতা আটাবিলাকে যিখিনি কথা কৈছিল যিবিলাক আমাৰ সমাজৰ মানে কলা সংস্কৃতি আছে এইবিলাক আমি এতিয়াও বাহাল ৰাখিব লাগিব এই ধৰণৰ কথা গতিকে অসমীয়া সমাজত আজি বিভিন্ন ৰীতি নীতি মানে কৃষ্টি আছে এইবিলাক আমি জীয়াই ৰাখিব লাগিব আমি আৰু সকলোৱে একতা বুঢ়াই হওক বুঢ়ী হওক ডেকা গাভৰু ল'ৰা ছোৱালী সকলো মিলি পেলাই আমাৰ সমাজখন উন্নত কৰিব লাগিব উঠি অহা ল'ৰা ছোৱালীক আমি মানৱ সম্পদ কৰি তুলিব লাগিব এই ধৰণৰ কথা গতিকে আমি জীয়াই থকাৰ কাৰণে দৈনন্দিন জীৱনত বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণও কৰিব লাগিব আৰু হিচাপে আজি এণ্টাৰটেইনমেণ্ট হিচাপে ইয়াত মানে আপোনালোকে যে মানে কালচাৰেল প্ৰগ্ৰাম ইয়াত পাতিব ইয়াৰে মঞ্চ উন্মোচন কৰিবৰ কাৰণে মাতিছে তো আহি ভাল লাগিছে আগন্তুক সময়ত আপোনালোকে বহল ভিত্তিত ইয়াৰকৈ ভাল ধৰণে বিভিন্ন উৎসৱ উদযাপন কৰিব পাৰে এইখিনি আশা ৰাখি সকলো ৰাইজক আন্তৰিক পুনৰ শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ শ্ৰদ্ধাৰ সাংস্কৃতিক মঞ্চ উদ্বোধক কছাৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ বহুমূলীয়া সময় নষ্ট কৰিবি আমাৰ অনুষ্ঠানত যে সময়কণ দিলে তাৰ কাৰণে পুনৰ সমিতিৰ হৈ ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰি আমাৰ এই সাংস্কৃতিক মঞ্চৰ উদ্বোধনী কাৰ্যসূচীৰ ইমানতেই সমাপ্ত কৰিছোঁ ধন্যবাদ